বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাই মোৰ চেনেল আছামলৈ স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু মোৰ ভিডিঅ'টো আপোনালোকে ইতিমধ্যে গম পাইছে থাম্বনেল আৰু টাইটেল চাইছে কৃষিৰ ওপৰতে হ'ব তো আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে পুৰুষে খেতি কৰে মহিলাই খুব বেছি কমে কৰে তো আপোনালোকক আজি মই দেখাবলৈ গৈ আছোঁ এজনী মহিলা তো সেই মহিলাজনীনো কোন হয় আপোনালোকক দেখাবলৈ গৈ আছোঁ তো আপোনালোকে চাই থাকক আৰু সেই মহিলাজনে কেনেকৈ খেতি কৰে তাৰ ওপৰতো আপোনালোকক অকণমান কিবা জানো সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তো এতিয়া সেই সময়খিনি আহি পৰিল যে আপোনালোকক মহিলাজনীক লগ কৰাই দিম আৰু সেই মহিলাজনীনো কোন হয় আপোনালোকক দেখাই আছোঁ এতিয়া এয়া চাওক এয়া মোৰ আইতা হয় মোৰ একদম নিজৰ আইতা হয় তো আপোনালোকে দেখা পাইছে আৰু আইতাইনো কেনেকৈ খেতি কৰে আইতাই এতিয়া ক'ব আপোনালোকক আৰু খেতি কৰি কেনেকুৱা অনুভৱ হয় আইতাই সেইখিনি জনাব খেতি কৰি ভাল লাগে সদায়লেদি খাইয়ে তিতা এগৰাল ৰুইছোঁ জ্বালা ৰুইছোঁ সান নেদাকে হেৰি কৰিছোঁ খাই সদ লাগে ৰুইছোঁ বাংনা ৰুইছোঁ ভেন্দি ৰুইছোঁ জ্বালা ৰুইছোঁ ঘুগুৰা আদা ৰুইছোঁ ঘুগুৰা বস্তু খাইও ভাল লাগে আৰু দেহাৰো আকৌ অন্যায় নকৰে সেইখিনিয়ে কৰিছোঁ আৰু গোবৰ সাৰ দিয়ে কৰিছোঁ কোদালখনেদি খাইয়ে তো আপোনালোকে গম পালে যে আইতাই কেনেকৈ খেতি কৰে আৰু সেই খেতিৰে আমি সকলোবোৰ বস্তু খাই থাকোঁ এতিয়া মই দেখাম ভিতৰলৈ যায় এয়া আইতাই আমাৰ ভিতৰত সোমাই যায় ছিঙি আছে এয়া চাওক ভাত কেৰেলা আমি ছিঙি অন্ততঃ বেছি ভাল পাওঁ খোৱাটো বহুত বেছি পিছৰ কথা এয়া আইতাই ছিঙি আছে অকল ভাত কেৰেলা বুলি নহয় চবখিনিয়ে ভাল লাগে ছিঙি আৰু এয়া চাওক জলকীয়া হয় তো আপোনালোকে জানে যে নিজৰ ঘৰৰ বস্তু ছিঙি কেনেকুৱা লাগে তো যাৰ ঘৰত আছে আপোনালোকে হয়তো জানে তো বহুত মৰম লগা জলকীয়া হয় কি ধুনীয়াকৈ পকি আছে কিমান ধুনীয়াকৈ আপোনালোকে দেখা পাইছে এয়া চাওক অকল এইডাল বুলি নহয় এয়া চাওক এয়াও হয় এই সকলোবোৰ জলকীয়াই হয় এয়াও জলকীয়া হয় আৰু এয়াও হয় এইডালত বাৰু লগা নাই ইতিমধ্যে লাগিব আৰু কেইদিনমান গ'লে ফুল হয় কিউট হয় এনেকুৱা ফুলৰ পৰাই যাই কেনেকুৱা হয় আপোনালোকক দেখাই দিওঁ বাৰু এয়া চাওক এয়া তাৰপাছত এনেকুৱা হয় তো এয়া চাওক তো ভাল লাগে এনেকুৱা পৰিৱেশবোৰৰ মাজত থাকি এয়া চাওক নেমু এয়া লাগিছে বহুখিনি বজাৰত পায় নেমু আপোনালোকে জানে সেই নেমুতকৈ এইটো নেমু বেছি সোৱাদো হয় তো এয়া চাওক গোটেই গছজোপা দেখাই দিছোঁ আপোনালোকক নেমুৰ আদা কৰিছে এনেকৈ লাইনকৈ তো বহুত ধুনীয়া লগা হৈছে একদম বহুত ভাল লগা হৈছে এয়া চাওক এয়া হৈ আছে বাৰু তলত এইবোৰ গাছবোৰ আদাৰ ৰোৱা হৈছে এয়া বেছি দিন হোৱা নাই এয়া চাওক কি কিউট মৰম লগা হৈ আছে তো ইয়াৰ পৰাই ভেন্দি ডাঙৰ হ'ব এয়া চাওক বহুখিনি ভেন্দি দিয়া হৈছে আৰু মহীয়া বেঙেনা বুলি কয় সেয়া এতিয়া লাগিব ধৰিছে সেয়া চাওক কি নাই আপোনালোকে আমাৰ তাত আহক আৰু আপোনালোকে ঘৰুৱা খাই যাওক আৰু মই তাকে ক'ম কাৰণ আইতাই যিমানখিনি পাৰিছে সকলোখিনিয়ে কৰিব চেষ্টা কৰিছে দেই এয়া চাওক এয়া হৈছে কফি গছ হয় আপোনালোকে সাধাৰণতে এয়া এনেকুৱা আমাৰ গাঁৱলীয়া ঠাইত হোৱা নেদেখে বাৰু এয়া চাওক এয়া আমাৰ পাপাই ৰুইছে তো এতিয়া হৈছে বাৰু এডাল নহয় 5ডাল 6ডালমান ৰোৱা গৈছে এয়া চাওক আৰু ইয়াতে লাগিছে সেইটো এটা বহুত ডাঙৰ কথা লাগিছে দেই আপোনালোকক দেখাই দিছোঁ বাৰু এয়া চাওক এয়া কফি হয় তো মই ভাবিছিলোঁ আমাৰ গাঁৱতনো ক'ত হ'ব কিন্তু এতিয়া যেতিয়া পাপাই ৰুই থৈ দিছে তো এয়া চাওক কিমান ধুনীয়াকৈ একদম এয়া চাওক কফি লাগিছে এয়া আৰু আপোনালোকক এয়া দেখালোঁ আইতা আৰু পাপাৰ খেতি এয়া চাওক মান ধনিয়া আৰু এয়া চাওক পদিনা সঁচাকৈ বহুত মনোমোহা এই বেৰটো মোৰ বহুত বেছি ভাল লাগে আপোনালোকৰ কেনে লাগিলে জনাব আইতাই বহুত কষ্ট কৰি এইবিলাক কৰিছে বহুত বেছিয়ে ভাল লাগে মোৰ
কঁঠাল চাওক, এয়াও আইতাই ৰোৱা হয়। মুঠতে আমাৰ ঘৰৰ গোটেইবোৰ আইতাই ৰোৱাই হয়। আইতাই ক'লেই তথাপিও মই কওঁ, যদি আপোনালোকে ঘৰত অন্ততঃ খোৱাখিনি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে গোবৰ সুটি আৰু কোৰ মাৰি আপোনালোকে নিজে চেষ্টা কৰিব। অকণমান ঠাইত হ'লেও কৰিবলৈ চেষ্টা কৰিব। আপোনালোকক অকণমান কি দিব পাৰিছোঁ কি দিব নোৱাৰিছোঁ নাজানো, কিন্তু যিখিনি মই জানো বা মোৰ সৰুৰ পৰা যিখিনি দেখি আহিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও কোৰ মাৰি তাত গোবৰ সাৰ ছটিয়াই তেনেকৈ কিছু মই যি দেখাইছোঁ তাৰ বাহিৰেও বহুখিনি বস্তুৱে হয়। তো এতিয়া যিহেতুকে এইখিনিৰ ছিজন হয়, তো সেইখিনি এতিয়া হয় বাৰু। তো আপোনালোকেও এইখিনি কৰিবলৈ চেষ্টা কৰিব কোৰ মাৰি আৰু গোবৰ সাৰ ছটিয়াই। আৰু আপোনালোকে জানে যে কষ্টৰ ফল সদায় মিঠা। তো আইতাই কষ্ট কৰি গৈছে, সেইকাৰণে হয়তো ফলটো আমি পাই আছোঁ, আমি খাব পাই আছোঁ। তো তেনেকুৱা আপোনালোকে কষ্ট কৰি চাব। কষ্ট একো নহয়, কোৰখন মাৰিব লাগে আৰু গোবৰ সুঠি মানে গোবৰ সাৰ ছটিয়াব লাগে। তেনেকৈ কৰি চাব আপোনালোকেও। আৰু আপোনালোকক মই কি দিব পাৰিছোঁ নাজানো, আইতাই ক'ব যে মোৰ চেনেলটোৰ কথা। আইতাই মোক বহুত ছাপৰ্ট কৰে মোৰ চেনেলটোক লৈ। তো আগতে ক'ৰবাৰ ভিডিঅ' বনাইছিলোঁ, আইতাও কেতিয়াবা মোক মানে কেমেৰা কৰি দিয়ে, ভণ্টি নোৱাৰিলে। তো এতিয়া অকণমান বাৰিষা কাল যিহেতুকে আপোনালোকে গম পায়, তো এতিয়াৰ পৰা ব্লগো আপোনালোকে চাবলৈ পাব মোৰ চেনেলত। আৰু আপোনালোকে নাভাবিব যে ক'ভাৰ ভিডিঅ' নিদিওঁ, ক'ভাৰ ভিডিঅ' দিম, ব্লগো দিম, দুয়োটা চাব বুলি আশা থাকিল। আৰু মোৰ এই ব্লগৰ যাত্ৰাত আপোনালোকে সহায় কৰিব। আৰু আইতাই এতিয়া ক'ব মোৰ চেনেলটোৰ বিষয়ে। তো মোৰ নাইতা হয়, যাতে চেনেলটো আপোনালোকে ভালকৈ চাই লাইক কৰে, সেইখিনিয়ে মই আপোনালোকক অনুৰোধ কৰিলোঁ। ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আগে যোৱাৰ কাৰণে যেতিয়া আপোনালোকে অলপ সহায় সহযোগ কৰে, সেইখিনিয়ে আপোনালোকক আমি অনুৰোধ কৰিলোঁ মই। তো আপোনালোকে মোৰ কাৰণে নহ'লেও আইতাৰ কাৰণে হ'লেও লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।